तू हारेगा मैं जीतूंगा। कोरोना संभाल के रहना। কিমান সাহস থাকিলে নিজৰ কষ্ট পাহৰি হাঁহি হাঁহি যুঁজিব পাৰে আনৰ বাবে। কোভিড যোদ্ধাৰ হৃদয়স্পৰ্শী ঘটনা। এওঁ ৰাজীৱ গ্ৰো। অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা তথা ৰসাল মনৰ মানুহ। তেওঁ এতিয়া কৰোনাত আক্ৰান্ত। तूफान तो आना है आकर चले जाना है बादल है ये कुछ पल का। মাজে মাজে অক্সিজেন ল'বলগীয়া হৈছে শিল্পীগৰাকীয়ে। GMCHত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী। জনপ্ৰিয় শিল্পীগৰাকীয়ে নিজৰ এনে অৱস্থাৰ মাজতো তেওঁৰ সৈতে একেলগে চিকিৎসাধীন হৈ থকা বাকী কোভিড ৰোগীসকলক সান্তনা দিবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা কৰিছে। ভয় নাখাবলৈ, ধৈৰ্য অটুট ৰাখিবলৈ, মনোবল বৃদ্ধি কৰিবলৈ সকলোকে বিভিন্ন উপায়েৰে বুজনি দিছে শিল্পীগৰাকীয়ে। ওই পজিটিভ তুমি পজিটিভ আমি সকলোৱে পজিটিভ মন মোৰ পজিটিভ দেহা মোৰ পজিটিভ মনৰ পজিটিভেৰে কৰোণা কৰিম নিগেটিভ। শিল্পী ৰাজীৱ গ্ৰোৱে কৰোনাক পৰাভূত কৰিবলৈ সাহস দিছে সকলোকে। ব্যস্ত থাকক, ভাল ভাল বস্তু খাওক আৰু নিজে সুস্থ থাকক। আনক সাহস যোগাই থকা, আনক জীৱনৰ সপক্ষে উৎসাহ যোগাই থকা শিল্পীগৰাকীৰ দুয়োগৰাকী কন্যাও বৰ্তমান কৰোনা পজিটিভ। হোম আইচোলেশ্যনত থকা দুই কন্যাৰ সৈতে তেওঁৰ পত্নী আছে ডিফুত। এক অবাঞ্ছিত পৰিৱেশৰ মাজত জীৱন কটাই আছে শিল্পীগৰাকীৰ পৰিয়ালটোৱে।